নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই টেপা জালুক বনাইছিলোঁ। এই টেপা জালুক জ্বৰ গা বিষত খালেও ভাল লাগে, জ্বৰ গা বিষ মৰে আৰু আমাৰ প্ৰসূতি মাতৃক খুৱায়, যোনবোৰে কেঁচুৱা জন্ম দিয়াৰ পিছত এইটো খুৱায় গা বিষৰ কাৰণে। কেনেদৰে বনালোঁ চাওঁচোন আহক। এয়া 1.5 চামুচ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি মই খুন্দি ৰ'দত শুকুৱাই থোৱা আছিলে। ইয়াতে এয়া পিঠাগুড়িটোৱে মই সৰু চামুচখনেৰে 3 চামুচ জালুকৰ গুড়ি দি দিছোঁ। ইয়াতে এয়া নহৰু কেইফুটামান বাকলি গুচাই লৈছিলোঁ। চুৰি কটাৰীখনৰ সহায়ত এয়া অলপ সৰু সৰু টুকুৰা কৰি ইয়াত কাটি দিছোঁ। আমাৰ জ্বৰ উঠিলে গা বিষায়, হাতৰ গাঁঠি, ভৰিৰ গাঁঠি, কঁকালৰ যোৰা এইবিলাক। তেতিয়া এনেদৰে বনাই খালে ডক্তৰৰ ঔষধ নোখোৱাকৈ গা বিষ ভাল হয়। ইয়াতে মই অকণমান নিমখ দি এয়া অলপ পানী লৈ অলপ অলপকৈ পানী দি এইখিনি সানি লৈছোঁ। বেছি জুলীয়াও কৰিব নালাগে আৰু বেছি টানো কৰিব নালাগে। এয়া চাওক মোৰ মিশ্ৰণটো। এইখিনি মই এতিয়া কলপাত অকণমান আনি জুইত লেৰেলাই লৈছিলোঁ, তাতে এইখিনি ইয়াতে দি দিছোঁ। এতিয়া জালুক আৰু পিঠাগুড়ি মিশ্ৰণটো ঠাণ্ডা দিনত এনেকৈ আমি প্ৰায়ে খাওঁ। ঠাণ্ডা দিনত যিহেতু জ্বৰ পানী লগা হৈ থাকে মাজে মাজে, এনেদৰে খালে গা বিষ নাইকিয়া হয়। এইখিনি এতিয়া মই এডাল ৰছীৰে বান্ধি দিম। এয়া হৈ গৈছে। এয়া চাওক। এতিয়া মই এইফালে টাৱাখন পাতি টোপোলাটো তাতে দি পেলাই এখন ইডলি কুকাৰটো সাঁফৰখনেৰে ঢাকি থৈছোঁ। এনেদৰে প্ৰায় 5 মিনিট সময় থকাৰ পিছত মই এবাৰ লুটিয়াই দিলোঁ। ৰছীডালৰ গাঁঠিটো খোল খাই গ'লে এডাল এৰুৱাই পেলাম এতিয়া দেই, আপোনালোকে চাবচোন। এতিয়া যিহেতু কলপাতখন আৰু মেল খাই নাযায়, সেইবাবে ৰছীডাল এৰুৱাই পেলালোঁ। পুনৰ ঢাকনিখন দি দিছোঁ। এনেদৰে আকৌ 10 মিনিটমান সময় ৰখাৰ পিছত মই এয়া চাওক, কলপাতখন ধুনীয়াকৈ হৈ গৈছে, জুইত পুৰি গৈছে। এইফালেও এলুটিও হৈ গৈছে। হ'লেও আৰু 5 মিনিটমান সময় এনেদৰে ঢাকি ৰাখিলোঁ। 5 মিনিটৰ পিছত মই ঢাকনিখন খুলি গেছটো অফ কৰি এই প্লেটলৈ এইখিনি কাঢ়ি ল'লোঁ। এতিয়া কলপাতখন লাহেকৈ আঁতৰাই দিছোঁ ঠাণ্ডা হ'লত। একেবাৰে ঠাণ্ডাও হোৱা নাই, অলপ অলপ গৰম হৈ আছে। এনেকৈ খাই বেছি ভাল লাগে। এতিয়া এয়া ৰুটিৰ লগত বা ভাতৰ লগত আপোনালোকে খাব পাৰিব। মই এতিয়া ৰুটিৰ লগতহে খাম, যিহেতু চৰ্দি পানী লগা হ'লে ৰাতি ৰুটি খালে গাটো ভাল লাগে, অলপ পাতল পাতল অনুভৱ হয় আৰু এইটো খালে লগত গা বিষটো কমিব। এনেদৰেই খাম। আপোনালোকেও এনেদৰে বনাই খাব পানী লগা জ্বৰ গা বিষত, আৰু খাই কেনে পালে নিশ্চয় জনাব। লগতে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।